স্বাস্থ্য বিভাগত চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল 16 তাৰিখে দিব আৰু এই ফলাফলটো দিয়াৰ পিছত আমাৰ 45,000 নিযুক্তিৰ পথ প্ৰশস্ত হৈ পৰিব। অহা 26 তাৰিখে আমি নিযুক্তি পত্ৰ খানাপাৰা ভেটেনাৰী ফিল্ডত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰ উপৰি যিসকল দিব্যাংগ ব্যক্তি নিৰ্বাচিত হৈছে তেওঁলোকৰ হেল্থ চেকআপ বা মেডিকেল এক্সামিনেশ্যনো 15 তাৰিখৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা আৰম্ভ হ'ব। আমি চেষ্টা কৰিছোঁ যে নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক যিমান দূৰ পাৰি ঘৰৰ কাষৰ জিলা বা ঘৰুৱা জিলা বা বিশেষকৈ দিব্যাংগ আৰু ছোৱালীসকলক ভাল জাগাত আমি দিব পাৰোঁ নেকি। কিছুমান বিভাগত সম্ভৱ নহ'ব, কিছুমান বিভাগত সম্ভৱ হ'ব। যতদূৰ পাৰি আমি প্ৰচেষ্টা হাতত ল'ম। তোৰ মনত এইটো এটা আছে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেৱাই সম্পূৰ্ণ ব্যৱস্থা লৈছে।